Hello everyone, good morning. আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কি খবৰ আপোনালোকৰ? আমাৰ খবৰটো বিৰাটেই ভাল, কাৰণ আমাৰ বাইকখন কালি ডেলিভাৰী হ'ল। কালিতো ভিডিঅ' কৰা নহ'লে, আৰু সেইকাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ পুৱাৰে পৰাই। আৰু এতিয়া আমি পূজা দিবলৈ যাম। ওচৰতে এখন মন্দিৰ আছে। মই গা পা ধুলোঁ, হাজবেণ্ডৰ এতিয়া গা ধোৱা হোৱা নাই, গা ধুই আছে। সেয়া গা ধোৱা হ'লে আমি যাম এতিয়া। আপোনালোকক বাইকখন দেখাই দিছোঁ ওপৰৰ পৰাই। এয়া চাইছেনে এইখন? আপোনালোকে যদি মোৰ ফাৰ্ষ্ট ব্লগটো চোৱা নাই তেনেহ'লে এইটো চাব। সেইদিনা আমি গাড়ীখন বুকিং কৰিছিলোঁ। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু বাইকখন হ'ল ৰয়েল এনফিল্ডৰ ইণ্টাৰচেপ্টাৰ 650। ওচৰৰ পৰা বাইকখন দেখাই দি আছোঁ। পূজাৰ বস্তুখিনি লৈ লৈছোঁ। মন্দিৰত আহি পালোঁ আৰু এতিয়া পূজাৰীজনীয়ে গাড়ীখন পূজা কৰি আছে ধুনীয়াকৈ। গাড়ীখন পূজা হৈ গ'ল আমাৰ, ৰুমলৈ যাম। আমি বাইকখনত এইটো লগাই ল'লে সুবিধা হয় বহাৰ কাৰণে। হেল্ল' গাইজ, পিছত আৰু ভিডিঅ' কৰা নহ'ল। আমি লাঞ্চ কৰি ৰেষ্ট কৰি আছিলোঁ, তেতিয়া এটা পাৰ্চেল আহিল। মানে হাজবেণ্ডে অৰ্ডাৰ কৰিছিল এনিভাৰ্চাৰী গিফ্ট বুলি, সেইটো আজি আহি পালে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু গিফ্টটো হ'ল এইটো, মই পিন্ধি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু মই ভালদৰে দেখুৱাই দি আছোঁ। বস্তু অৰ্ডাৰ কৰা হৈছিল, ভাবিলোঁ সেইটোও দেখুৱাই দিওঁ আপোনালোকক। সেইটো হ'ল এইখন বেগ, লেডাৰৰ হয়, যিটো নেকি আমাৰ বিৰাট দৰকাৰ হৈ আছিল। কাৰণ আমি ভাবি আছিলোঁ এতিয়া অলপ বাইকখন আহিল যিহেতুকে অলপ ফুৰিম, সেইকাৰণে এইটো দৰকাৰ হ'ব। ৰ'ব আপোনালোকক বেক কেমেৰাৰে ভালদৰে দেখুৱাই দিছোঁ। এইটো হ'ল আমাৰ মেইন কম্পাৰ্টমেণ্ট, আৰু ভিতৰত এনেকুৱা এটা সৰু চেইন আছে, এইটো খুলি ভিতৰতে কিবা থ'ব পাৰিম। ইয়াতো সৰু সৰু দুটা বেগ আছে, মোবাইলো থ'ব পাৰিম ইচ্ছা কৰিলে। আৰু ওপৰত এটা সৰু কম্পাৰ্টমেণ্ট আছে, ইয়াতো কিবা কিবি থ'ব পাৰিম। বেগটো বিৰাটেই ভাল লাগিছে। আপোনালোকে ইচ্ছা কৰিলে মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰে, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। আজিৰ দিনটো আমাৰ বিৰাটেই ভাল গ'ল, কাৰণ পুৱাই পুৱাই মন্দিৰত গ'লোঁ, পূজা দিলোঁ, গাড়ীখন পূজা দিলোঁ, আৰু গিফ্টো পালোঁ। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আৰু বহুত ধামাকা ভিডিঅ' আহি আছে। আজিলৈ ইমানেই, অতি সোনকালে লগ পাইছোঁ অন্য এটা ভিডিঅ'ত।